I wish all success to this Dhupguri third annual football tournament, and ONGC is very much pleased to sponsor the program. I wish all the best to all the participating teams, and many congratulations to the organizing team. We wish the best team may win. I am here installation manager from Nambar GS and KHAG. बहुत धन्यवाद। ধূপগুৰি প্ৰগতি যুৱ সংঘই আজি বৰ্তমান তিনিটা বছৰে তেওঁলোকে ইয়াৰ বিগত 2টা বছৰে ধুনীয়াকৈ পাতি আহিছে। এইবাৰো তেওঁলোকে যি মোক এটা দায়িত্ব দিলে খেলখন পৰিচালনা কৰি নিবৰ কাৰণে, তো পৰিচালনা সভাপতি হিচাপে মই আজি যিসকল আমাৰ স্পন্সৰশ্বিপ যেনেকৈ ONGCকে আদি কৰি AGCL, টাইগাৰ চিমেণ্ট, ব্লেক টাইগাৰ ষ্টাৰ চিমেণ্ট, TVS, হিৰো, যথেষ্ট তেওঁলোকে আমাক যথেষ্ট সহায় সহযোগ কৰিছে। তো তেখেতলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অঞ্চলৰ দল সংগঠনকে আদি কৰি আমাৰ বিভিন্ন বিষয়ববীয়াসকলে যে আমাক এই খেলখনত যথেষ্ট সহায় সহযোগিতা কৰিছে, তেখেতলোককো মই ধন্যবাদ জনাইছোঁ। আগন্তুক খেলত সকলো আমাৰ অঞ্চলৰ বা আমাৰ গোলাঘাট জিলাৰ যিসকল টিমে ইয়াত আহি অংশগ্ৰহণ কৰিব, তেওঁলোককো যাতে তেওঁলোকৰ ভাল প্ৰদৰ্শন কৰি আমাৰ এই যি প্ৰগতি যুৱ সংঘৰ যি উদ্দেশ্য তাক যাতে সফল কৰি তোলে, তাকে মই অনুৰোধ জনাই মই আৰু লগতে আমাৰ স্পন্সৰশ্বিপসকলক ধন্যবাদ জনাই বৰ্তমানলৈকে আমাৰ এই অঞ্চলৰ লগতে ডিমাপুৰৰ টিমো আহিছে। আৰু আমাৰ এই অঞ্চলতো যিহেতু আমি বৰ্ডাৰ এৰিয়াত আছোঁ, আমাৰ নগা ভাইসকলো আছে, তেখেতলোকেও জইন কৰিছে। আৰু আমি আশা কৰিছোঁ আৰু কিছু টিমে আৰু সহযোগ কৰিব বুলি। আমি ফাৰ্ষ্ট প্ৰাইজ হিচাপে আমাৰ 20,000 টকা আছে, আৰু ছেকেণ্ড প্ৰাইজ হিচাপে 15,000 টকা, লগত 2টাতে ট্ৰফি আছে। আৰু হিৰো আৰু TVS ডিলাৰে আৰু বাজাজ ডিলাৰে আমাক ইয়াতে সৰু মৰুকৈ স্পন্সৰশ্বিপ কৰিছে। তেখেতলোকৰ তৰফৰ পৰা আমি প্ৰতিটো খেলতে মানে ছেকেণ্ড ৰাউণ্ডৰ পৰা আমি এটাকৈ হেলমেট দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেখেতলোকে আগবঢ়োৱা হেলমেট সেইটো প্ৰতিটো খেলৰ বেষ্ট প্লেয়াৰক এটা হেলমেট দিয়া হ'ব। তো এই হেলমেট বা আমি যিখিনি হেলমেট দিয়া হৈছে, সেই হেলমেটখিনিৰ লগতে আৰু আমি কিছু বেলেগ হেৰিও আমি দিম, তেনেকুৱা বেষ্ট অফ দ্য টুৰ্ণামেণ্ট এনেকুৱাও আছে। সেইখিনি আমি গোটেইখিনি এনেকৈ যিমান পাৰোঁ আমি দিবলৈ